হাজবেণ্ড এণ্ড ৱাইফৰ ৰিলেশ্যনশ্বিপটো ষ্ট্ৰং কৰি থোৱাৰ খুব ইম্পৰ্টেণ্ট কিছুমান পইণ্ট আছে। সেইটো মই নিজৰ অভিজ্ঞতাৰে নিজৰ প্ৰেক্টিকেলি মই যিটো এপ্লাই কৰোঁ, মানে মই আৰু মোৰ হাজবেণ্ড দুজনে, তো মই ভাবিলোঁ আজি সেইটোকে শ্বেয়াৰ কৰোঁ। চবতকৈ প্ৰথম হ'ল যিটো এটা ৰিলেশ্যনশ্বিপত থাকিব লাগে সেইটো হ'ল ৰেচপেক্ট। আপোনালোকে ভাল পাই বিয়া পাতে বা এৰেঞ্জ মেৰেজ কৰে, কিন্তু সেই ৰিলেশ্যনশ্বিপটোত ফাৰ্ষ্টতে আপোনালোকে থ'ব ৰেচপেক্ট। ৰেচপেক্টটো কেনেকুৱা? যেনেকুৱা এজন হাজবেণ্ড, ল'ৰা আৰু ছোৱালী দুজন বেলেগ বেলেগ ফেমিলিৰ পৰা আহিছে, তো সিহঁতৰ যিটো চিন্তাধাৰা আছে, যিটো আপব্ৰিঙিং আছে, সেইটো টোটেলি ডিফাৰেণ্ট হয়। সিহঁতৰ ট্ৰেডিশ্যনছ, কাৰোবাৰ কালচাৰ, ভেলিউজ চবৰ ডিফাৰেণ্ট থাকে। সিহঁতৰ চবৰ দুজন বেলেগ ইণ্ডিভিজুৱেল হয়। সেইটো বস্তুটো যদি আপোনালোকে ৰেচপেক্ট হয় এটা ৰিলেশ্যনশ্বিপত, তেনেহ'লে সেই ৰিলেশ্যনশ্বিপটো বহুত ষ্ট্ৰং হ'ব। মানে দুজনৰ যিটো ডিফাৰেঞ্চ থাকে সেইটো ৰেচপেক্ট কৰিব। ছেকেণ্ড হ'ল ট্ৰাষ্ট। ট্ৰাষ্টটো বহুত ডাঙৰ বস্তু। এটা ৰিলেশ্যনশ্বিপত ট্ৰাষ্ট থকা বহুত দৰকাৰ। যেনেকুৱা ৰেচপেক্টটো আপুনি প্ৰথমতে ৰেচপেক্টটো থ'ব, ছেকেণ্ডতে ট্ৰাষ্ট হ'ব। এটা ৰিলেশ্যনশ্বিপ ষ্টাৰ্ট হোৱাৰ লগে লগে সেই ট্ৰাষ্ট ফেক্টৰ যদি নাথাকে এটা ৰিলেশ্যনশ্বিপত, আপোনালোকে আগবাঢ়িব নোৱাৰিব। প্ৰত্যেকটা বস্তুত কাজিয়া হ'বই। সেইটো কাৰণে ট্ৰাষ্ট, নিজৰ হাজবেণ্ডক হওক, নিজৰ গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ডক হওক, নিজৰ ৱাইফকে হওক, ট্ৰাষ্টটোত হ'ব। ট্ৰাষ্টটোত হ'লে সেই ৰিলেশ্যনশ্বিপটো বহুত ষ্ট্ৰং হয়। আৰু সেই ট্ৰাষ্ট ফেক্টৰৰ কাৰণে কি হয়, সেই মানুহজন ল'ৰা হওক বা ছোৱালী হওক, হাজবেণ্ড হওক বা ৱাইফ হওক, কি হয়, কিবা ভুল কাম কৰাৰ আগত এবাৰ ভাবে যে মোৰ হাজবেণ্ড বা মোৰ ৱাইফ মোক বহুত ট্ৰাষ্ট কৰে, তো এইটো কৰিলে তেওঁৰ গাত বা তেওঁৰ মনত বহুত লাগিব, তো সেইটো আমি নকৰোঁ। তো সেইটো কাৰণে সেইটো এটা মেইন পইণ্ট। থাৰ্ড পইণ্ট হ'ল কমিউনিকেশ্যন। কমিউনিকেশ্যন গেপ যদি থাকে, তেনেহ'লে এটা ৰিলেশ্যন কেতিয়াও ভাল নহয়। সৰু এটা এক্সাম্পল দিছোঁ। কাজিয়া কাৰ নহয়? চবৰে ঘৰত কাজিয়া হয়। মোৰ আৰু মোৰ হাজবেণ্ডৰো কাজিয়া হয়। কিন্তু কাজিয়া হ'লে তাৰমানে এইটো নহয় যে আমি মুখটো বন্ধ কৰি বহি যাম, মানে কোনো কথা নেপাতোঁ, একো নেপাতোঁ। অফিচৰ পৰা আহিলে আমি অফিচত গ'লোঁ, একো মাত বোল একো নাই। তো সেনেকুৱা হ'লে কি হয়, তেতিয়া এটা গেপ পৰি যায়। তো যিটো ইনষ্টেঞ্চ মই দিব আছিলোঁ সেইটো হ'ল, আমাৰ যেতিয়া কাজিয়া হয় তেতিয়া আমি মাত বোল একো নকৰোঁ। অবভিয়াছলি কাজিয়া হৈছে, ক'ত মাত বোল কৰিব। কিন্তু এটা বস্তু কি জানে, গেপটো নাথাকে। যেনেকুৱা দুপৰীয়া তাৰ সদায় যেনেকুৱা সি মোক সোধে ভাত খালানে, যিমানে কাজিয়া নহওক কিয় সি মোক সোধে ভাত খালানে। আবেলি অহাৰ সময়ত মই সোধোঁ কেতিয়া ওলাবা, যিমানে কাজিয়া নহওক কিয় মই সোধোৱে কেতিয়া ওলাবা, কেতিয়া আহিবা। ঘৰত অহাৰ লগে লগে আকৌ মাত বোল বন্ধ হৈ যায়, সেইটো বেলেগ কথা হয়। বা কেতিয়াবা ধৰক খঙতেই সোধোঁ আজিৰ দিনটো কেনেকুৱা গ'ল। কিন্তু সেই গেপটো যে নাই কাজিয়া হ'লেও, সেইটো কাৰণে কি হয়, সেই ৰিলেশ্যনশ্বিপটো বিৰাট ষ্ট্ৰং হয়। যিমানে কাজিয়া নহওক কিয় আমি লাষ্টত জানোৱেই এই চব ঠিক হৈ যাব। নম্বৰ 4th পইণ্ট হ'ল লাভ। ভাল পোৱা, ভাল মনত মানে সেই লাভ বস্তুটো থাকিব লাগে। এৰেঞ্জ মেৰেজত অবভিয়াছলি আগৰ দিনা কি আছিলে, আগৰ দিনাতো যেতিয়া মোৰ মা দেউতাই বিয়া পাতিছিলে, আপোনাৰ মা দেউতাই বিয়া পাতিছে, তেতিয়াতো আৰু ক'ত মানে এৰেঞ্জ মেৰেজত আগতে কথা পতাও নাছিলে, মোবাইল ফোন নাছিলে, ফোন হৈছিলে। বাট আজিকালি এৰেঞ্জ মেৰেজো যদি হয়, যেতিয়া আপোনাৰ ষ্টাৰ্ট হয় এটা ৰিলেশ্যনশ্বিপ, তেতিয়া অলৰেডি মানে ছোৱালী আৰু ল'ৰাই কথা পাতেই ফোনত। অলৰেডি মানে কি চিন্তাধাৰা কি হয় সিহঁতৰ অলৰেডি এক্সচেঞ্জ হয় সেইবিলাক। তো সেইটো কাৰণে সেই টাইমটোত ক'ৰবাত লাভো থাকে হয়। কিন্তু যদি সেই লাভ ফেক্টৰ নাথাকে, আপুনি এটা ৰিলেশ্যনশ্বিপত এনেই থকা নিচিনা হ'ব। একো বস্তু ভাল নালাগিব, ৰিলেশ্যনশ্বিপটো ভাল নালাগিব, দুদিন পাছত এটা ফেমিলি বাঢ়িব, সেইটোও ভাল নালাগিব, কমিটমেণ্ট নাথাকিব। সেইটো কাৰণে সেই লাভ ফেক্টৰ থকাটো বহুত ইম্পৰ্টেণ্ট। চ' এই 4টা পিলাৰ যদি আপোনালোকে থয় তেতিয়াহ'লে নিজৰ লাইফত, তেনেহ'লে এটা হাজবেণ্ড আৰু ৱাইফ ৰিলেশ্যনশ্বিপটো বহুত ষ্ট্ৰং হ'ব। ফাৰ্ষ্ট হ'ল ৰেচপেক্ট, ছেকেণ্ড হ'ল ট্ৰাষ্ট, থাৰ্ড হ'ল কমিউনিকেশ্যন, এণ্ড নম্বৰ 4 হ'ল লাভ। অল দ্য বেষ্ট।